ৰাণী চাপৰিত আহোঁতে কৃষকসকলৰ লগত কথা পাতোতে মই দেখিছিলোঁ যে যদিও আমি নাৱেদি অহা যোৱা কৰোঁ সকলো সময়তে নাৱেদি অহা যোৱা কৰি খেতিৰ সামগ্ৰী লৈ অহাত অসুবিধাৰো সন্মুখীন হয় কিন্তু এনেকুৱা স্থানত দলং কৰাৰো কোনো সুবিধা নাথাকে ইয়াৰ বিকল্প কি হ'ব পাৰে মই গুৱাহাটীলৈ গৈ আমাৰ বিভাগৰ লগত আলোচনা কৰিছিলোঁ যে আমি কেনেকৈ ৰাণী চাপৰিৰ ৰাইজক তৎকালীনভাৱে যিকোনো সময়তে চাপৰিলৈ অহা যোৱা কৰাৰ সুবিধা দিব পাৰোঁ বহুতখিনি আলোচনা কৰাৰ পিছত আমি এটা সমাধান পাইছিলোঁ যে আমি যদি ইয়াতে পন্টুন ব্ৰিজ বনাও সেই পন্টুন ব্ৰিজখন আমি বনালে প্ৰায় 2-3 টনলৈকে ওজনো ল'ব পৰা যাব আৰু ৰাইজে অহা যোৱাও তাত কৰিব পাৰিব আৰু যদি ৰাইজে ভাল পায় পৰৱৰ্তী সময়ত আনটো মূৰতো আমি আৰু এখন পন্টন ব্ৰিজো আমি বনাব পাৰিম যাতে দুইফালৰ পৰা ৰাইজে অহা যোৱা কৰিব পাৰে দ্বিতীয়তে মই যেতিয়া তাত গাঁৱত গৈছিলোঁ চাপৰিত গৈছিলোঁ তেতিয়া সোলাৰ লাইটৰ কথা আলোচনা হওঁতে আমি গম পাইছিলোঁ যে তাত ইলেক্ট্ৰিচিটি নাই সোলাৰৰ জৰিয়তে আমি যদিও যথেষ্টখিনি কাম কৰিব পাৰোঁ কিন্তু ইলেক্ট্ৰিচিটি থাকিলে বা নিয়মীয়া বিজুলী থাকিলে আমাৰ পাম্প চলোৱাটো অসুবিধা নাই আৰু ৰাতি তাত মানুহ থকাৰো আমি ব্যৱস্থা কৰিব পাৰোঁ আৰু আমি এক প্ৰকাৰ আজি যিমান খেতি কৰিছোঁ ইলেক্ট্ৰিচিটি থাকিলে আমি তাতকৈ আৰু দুগুণ বেছি আমি খেতি কৰিবলৈ সক্ষম হ'ম মই ঘূৰি গৈ পেলাই মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক আলোচনা কৰিছিলোঁ আৰু এপিডিচিএলৰ এমডি ৰাকেশ কুমাৰ ডাঙৰীয়াৰ সৈতে আমি আলোচনা কৰি সিদ্ধান্ত লৈছিলোঁ যে আমি ৰাণী চাপৰিলৈ ইলেক্ট্ৰিচিটিও আমি লৈ আহিম এই ইলেক্ট্ৰিচিটি নিৰ্মাণৰ বাবে আমি 8 কিলোমিটাৰ হাই টেনশ্যন লাইন আমি ইয়াৰ পৰা লৈ যাম তালৈকে আৰু টোটেল 25 কিলোমিটাৰ এৰিয়া আমি এলটি লাইনেৰে সংলগ্ন কৰি দিম তাৰমানে টোটেল 25 কিলোমিটাৰ এৰিয়াত আমি ইলেক্ট্ৰিচিটি দিম ইয়াতে আমাৰ 5টা 63 কেভিৰ ট্ৰান্সফৰ্মাৰ হ'ব আৰু 5টা আমাৰ 25 কেভিৰ ট্ৰান্সফৰ্মাৰ হ'ব আৰু এই গোটেইখিনি দি আমি ইয়াত 4000 বিঘা যিমান মাটি আছে আমি গোটেইখিনিক সামৰি ল'ব পাৰিম সকলোৱে খুব কম সময়ৰ ভিতৰতে ইন্টাৰেষ্ট লৈ মই 14 জানুৱাৰীত ইয়াত আহিছিলোঁ আজি 7 মাৰ্চ মাত্ৰ ক'ব গ'লে ভাল কৰি দুমাহো হোৱা নাই 1.5 মাহৰ ভিতৰতে গোটেই কামখিনি কৰি দিয়াৰ বাবে দুইটা বিভাগকে ধন্যবাদ জনাই